নমস্কাৰ। মানুহৰ জীৱনলৈ প্ৰতিটো মুহূৰ্ত আৰু প্ৰতিটো নতুন দিনে নতুন নতুন অভিজ্ঞতা আৰু নতুন নতুন সম্ভাৱনা কঢ়িয়াই লৈ আহে। তেনে কিছু নতুন অভিজ্ঞতা বুটলিবৰ বাবে আমি আজি ওলাইছোঁ জৰাধৰা কলাকৃষ্টি কেন্দ্ৰই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা প্ৰয়াত ৰবীন বৰুৱা আৰু বিকাশ বৰুৱা পুৰণি সাহিত্য প্ৰতিযোগিতাৰ বিচাৰক হিচাপে। লগত আছে মোৰ সহধৰ্মিনী, প্ৰত্যেকটো মুহূৰ্তৰ চিৰন্তন সংগী, গাঁৱলীয়া একাবেকা পথেৰে আমাৰ যাত্ৰা নতুন অভিজ্ঞতা বুটলিবৰ বাবে। লগত আছে সহযোগী বিচাৰকসকল আৰু আমি প্ৰস্তুত কৰি লৈছোঁ প্ৰতিযোগিতাৰ নিয়মাৱলী। সভাত উপস্থিত আছে বিভিন্ন গণ্যমান্য ব্যক্তি। প্ৰথমতেই বিশিষ্ট অতিথিৰ সম্বৰ্ধনা, লগতে সন্মানীয় বিচাৰকসকলক সম্বৰ্ধনা আৰু সভাখনৰ এটা বিশেষ উল্লেখনীয় দিশ হ'ল গাঁৱৰ বোৱাৰীসকলে জ্যেষ্ঠজনক এখনি ফুলাম গামোচাৰে আদৰণি আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ স্বৰূপে তেওঁলোকৰ শ্ৰীচৰণত এভাগি সেৱা ধৰিছে। ৰং তুলিকাৰে নিজৰ সপোনবোৰ আঁকিবলৈ চেষ্টা কৰিছে এইসকল মইনা মাইনী। আৰু এই পোনাকণটোলৈ চাওক, একেবাৰে মাটিত বাগৰি লৈ নিজৰ সপোনবোৰত কিদৰে ৰং বোলাইছে। গাঁৱৰ পৰম্পৰাৰ পৰা হেৰাই যোৱা ডুং চিলোৱাত ব্যস্ত আমাৰ পিতৃসদৃশ জ্যেষ্ঠসকল। আহকচোন, ইমান সুন্দৰকৈ পৰিৱেশন হৈ থকা অনুষ্ঠানটো আমি সকলোৱে একেলগে উপভোগ কৰোঁ। ভাষণ দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব। বোৱাৰীয়ে আহি ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নেখাওঁ। ধন্যবাদ। জ্ঞানশ্ৰী গগৈ, গগৈ দ্বাৰা ৰচিত সতী জয়মতী। প্ৰাণ যদি প্ৰাণ হয়, হৃদয় হৃদয়, ৰমণীৰ প্ৰেম যদি আদৰ্শ ধৰা,
মঙ্গলে মাথো স্বামী গদাপাণি থাকক মঙ্গলে আৰু পুনা দুটি মোৰ সুৰাত সমতা ৰজা সহি একাতৰে পেৰা লাগিলে জীৱনৰে ওৰ এই বুলি সতী নাৰী ত্যাগী ৰাজসভা ত্যাগী পুত্ৰ পৰাণৰ আত্মীয় স্বজন নিজে আহি উপস্থিত হ'ল জেৰেঙা হাঁহি হাঁহি ল'বলৈ শাস্তি অগণন তাতে শাস্তি নৰকৰ সহিলে সদিয়ে কল্পনাৰো সিপাৰৰ পালে বহুকে সমতাৰ সাথে সাথে জীৱন প্ৰদীপ ক্ষীণ হৈ লাহে লাহে হ'ল তাতে নমস্কাৰ প্রাণ যদি প্রাণ হয় হৃদয় হৃদয় রমণীর প্রেম যদি আদর্শ ধরা তেনে কিয় মহারাজ বৃথা চেষ্টা করা নহওক অকনুল জয়ার কথা রাজভোগ অতি তুচ্ছ তুচ্ছ সিংহাসন উচ্চ বুলি রমণীয়ে পতি সেৱা জানে সেয়েহে জয়াই আজি ৰাজ সমীপত ৰাজা দেশ অনুৰোধ একোকে নেমানে থাকক মংগলে মাথো স্বামী গদাপাণি থাকক মংগলে আৰু পোনা দুটি মোৰ চোৰাত সমতা ৰজা সহি একাতৰে পেনাম লাগিলে এই জীৱনৰেও এই বুলি সতী নাৰী ত্যাজী ৰাজসভা ত্যাজী পুত্ৰ পৰাণৰ আত্মীয় স্বজন নিজে আহি উপস্থিত হ'ল জেৰেঙাত হাঁহি হাঁহি ল'বলৈ শাস্তি অগণন তাতে শাস্তি নৰকৰ সহিলে সতিয়ে কল্পনাৰো সিপাৰৰ পালে বহুকে সমতাৰ সাথে সাথে জীৱন প্ৰদীপ ক্ষীণ হৈ লাহে লাহে হ'ল তাতে ধন্যবাদ যদি প্ৰাণ হয় হৃদয় হৃদয় ৰমণীৰ প্ৰেম যদি আদৰ্শ ধৰা তেনে কিয় মহাৰাজ বৃথা চেষ্টা কৰা নহওক অকৰুণৰ জয়াৰ কথা ৰাজভোগ অতি উচ্চ তুচ্ছ সিংহাসন উচ্চ বুলি ৰমণীয়ে পতি সেৱা জানে সেয়ে জয়াই আজি ৰাজ সমীপত ৰাজাদেশ অনুৰোধ একোকে নামানে থাকক মংগলে মাথো স্বামী গদাপাণি থাকক মংগলে আৰু পোনা দুটি মোৰ চোৰাত সমতা ৰজা সহি একাতৰে পেৰাম লাগিলে এই জীৱনৰে ওৰ এই বুলি সতী নাৰী ত্যাজী ৰাজসভা ত্যাজী পুত্ৰ পৰাণৰ আত্মীয় স্বজন নিজেই আহি উপস্থিত হ'ল জেৰেঙা হাঁহি হাঁহি ল'বলৈ শাস্তি অগণন তাতে শাস্তি নৰকৰ সহিলে জহতিয়ে কল্পনাৰ সিপাৰৰ পালে বহুকে সমতাৰ সাথে সাথে জীৱন প্ৰদীপ ক্ষীণ হৈ লাহে লাহে হ'ল তাতেই হে ধন্যবাদ নমস্কাৰ আজি আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতাৰ শিৰোনাম পাপৰি কবি গণেশ গগৈদেৱৰ দ্বাৰা ৰচিত সতী চৰিত প্ৰাণ যদি প্ৰাণ হয় হৃদয় হৃদয় ৰমণীৰ প্ৰেম যদি আদৰ্শ ধৰা তেনে কিয় মহাৰাজ বৃথা চেষ্টা কৰা নহওক অকণৰ জয়াৰ কথা ৰাজভোগ অতি তুচ্ছ তুচ্ছ সিংহাসন উচ্চ বুলি ৰমণীয়ে পতি সেৱা জানে সেয়েহে জয়াই আজি ৰাজ সমীপত ৰাজা দেশ অনুৰোধ একোকে নামানে থাকক মংগলে মাথো স্বামী গদাপাণি থাকক মংগলে আৰু পোনা দুটি মোৰ চোৰাত সমতা ৰজা সহি একাতৰে পেৰাম লাগিলেই জীৱনৰে ওৰ এই বুলি সতী নাৰী ত্যাজী ৰাজসভা ত্যাজী পুত্ৰ পৰাণৰ আত্মীয় স্বজন অনুষ্ঠানৰ একেবাৰে শেষত জ্যোতি গগৈ ছাৰ, চন্দ্ৰ বৰুৱা ছাৰ আৰু যাদৱ ককাইদেউৰ লগত মালভোগ ধানৰ চিৰা আৰু মহৰ দৈৰে জলপানৰ জুতি ল'লে।